নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখাম যে সৰু কুকুৰা পোৱালিবিলাকক আপোনালোকে কেনেধৰণে বৰ্ডিং কৰিব বা কেনেধৰণে আপোনালোকে ৰাখিব আৰু কি খুৱাব আজি সকলোখিনি দেখুৱাম। আজি মোৰ ফাৰ্মলৈ বুলি নতুনকৈ পোৱালি আনিছোঁ আৰু কেনেকৈ আনিছোঁ মই আপোনালোকক দেখুৱাই দিছোঁ যে এনেকুৱা সজাতে আহিছে আপোনালোকৰ, আৰু এনেকুৱা সজাত আপোনালোকৰ 100 আহিব পাৰে। আপোনালোকে ওপৰত ইয়াত 100 আছে আৰু তলত 100 আছে, 200 আহিছে পোৱালি এতিয়া বৰ্তমান। আৰু আমি এনেধৰণে যিবিলাক অকণমান দুৰ্বল পোৱালি ধৰি লওঁ, এটা দুটা মৰিছে, সেইবিলাক আমি ছাইড কৰি ল'ম। আৰু ছাইড কৰি লোৱাৰ পিছত আমি এটা দুটাকৈ সিহঁতক ধুনীয়াকৈ হিচাপ কৰিম। আৰু হিচাপ কৰি যিহেতু আমি অৰ্ডাৰ কৰি আনিছোঁ, অৰ্ডাৰ কৰি অনাৰ লগে লগে আমি হিচাপটো আমি কৰিবই লাগিব, কিয়নো সিহঁতক আমি হিচাপটো দিব লাগিব। আৰু হিচাপটো দিয়াৰ পিছতহে আমি কি হ'ব, আমি পইচাটো দিব লাগিব। কেছ অন ডেলিভাৰী হয়। তেওঁলোকে এটা বিশ্বাসতে আপোনালোকক এনেধৰণে পঠাই দিছে। সেইকাৰণে আমিও সিহঁতক ভালদৰে হিচাপ কৰি পিনে পইচাটো দিব লাগিব। যিবিলাক দুৰ্বল পোৱালি, সেই দুৰ্বল পোৱালিবিলাক আমি ছাইড কৰি দিছোঁ, আৰু যিটো মৰিছে সিহঁতক আমি ফটো মাৰি পিনে দিব লাগিব। আৰু পইচাটো সেই মৰা পোৱালিকেইটা পইচাটো তেতিয়া সিহঁতে নলয় হেড চাইড। সেইকাৰণে আপোনালোকে ধুনীয়াকৈ এনেকৈ মৰাবিলাক আপোনালোকে এক্সট্ৰা কৰিব, দুৰ্বলবিলাক এক্সট্ৰা কৰি ল'ব, আৰু যিবিলাক আপোনালোকৰ ভাল হৈ আছে সেইবিলাক এক্সট্ৰা কৰি ল'ব। এনেধৰণে আপোনালোকে তাৰপৰা এটা দুটাকৈ আপোনালোকে ভালকৈ হিচাপ কৰিব। আৰু হিচাপ কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব, ধুনীয়াকৈ আপোনালোকৰ আগতে যিটো আপোনালোকে বৰ্ডিং বনাই থোৱা আছিলে, সেই বৰ্ডিংটো আপোনালোকে ধুনীয়াকৈ আগতে ফাৰ্ষ্ট আপোনালোকে বৰ্ডিংটো বনাই ল'ব। কাৰণ বৰ্ডিংটো বনাই নল'লে পোৱালি অনাৰ লগে লগে আপোনালোকৰ কি হয়, ঠাণ্ডা হৈ যায়। ঠাণ্ডা হৈ যোৱাৰ লগে সিহঁতক ঠাণ্ডা লাগিব, আৰু ঠাণ্ডা লাগি যোৱাৰ পিছত সিহঁতি দুৰ্বল হৈ যাব। সেইকাৰণে আপোনালোকে কি কৰিব, আগতেই আপোনালোকে বৰ্ডিংটো বনাই ল'ব। আৰু বৰ্ডিংটো বনাই লোৱাৰ পিছতহে আপোনালোকে পোৱালিবিলাক আনি ধুনীয়াকৈ সিহঁতক আনি এনেকৈ হিচাপ কৰিব। হিচাপ কৰাৰ লগে লগে আপোনালোকে সিহঁতক বৰ্ডিঙত আপোনালোকে ধুনীয়াকৈ এৰি দিব। আৰু বৰ্ডিংটো কেনেকৈ বনাব মই আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। পোৱালিবিলাক আপোনালোকে এনেধৰণেও ৰাখিব পাৰে, আৰু এনেধৰণে ৰাখিলে সিহঁতে বেছিকৈ ঠাণ্ডা পাব। আপোনালোকক মই মেইন পদ্ধতিটো আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত দেখিছেনে আপোনালোকে ধুনীয়াকৈ যে আমি প্লেইন চিট আনি লওঁ, প্লেইন চিট আনি ধুনীয়াকৈ বাতৰি কাগজ পাৰি সিহঁতক ৰাউণ্ড কৰি লওঁ। সেই ৰাউণ্ডকৈ আপোনালোকে বৰ্ডিংটো কৰিব লাগিব। 100 বাল্ব আপোনালোকে 2টা লগাই দিব। যদি আপোনালোকৰ বেছি ঠাণ্ডা হৈছে, তেতিয়াহ'লে আপোনালোকে 200 বাল্ব ব্যৱহাৰ কৰিব। তেতিয়া আপোনালোকৰ কুকুৰাবিলাকৰ ঠাণ্ডা পৰি যায়, সিহঁতে ধুনীয়াকৈ এনেকৈ ধৰণে আপোনালোকে ওপৰতে দানা এনেধৰণে ছটিয়াই দিব। আৰু ছটিয়াই দিয়াৰ লগে লগে সিহঁতি এটা দুটাকৈ খাব। আৰু ফাৰ্ষ্ট আপোনালোকে এটা কথা মন কৰিব যে আপোনালোকে পানীত সিহঁতক কি দিব, ORSL দিব। যিটো আপোনালোকে মানুহে খোৱা ORSL, সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু কুকুৰাৰ কাৰণেও আপোনালোকে ORSL কিনিবলৈ বুলি পাব। মানুহে খোৱাটো দিলে বেছিকৈ সিহঁতে শক্তিটো পাব সিহঁতে ORSLটো দিলে আৰু যিবিলাক দুৰ্বল হৈ আছে সেইবিলাক আপোনালোকৰ ভাল হ'ব। আৰু বৰ্ডিংবিলাক আপোনালোকে যেনেধৰণে আপোনালোকক দেখুৱাই দিছোঁ তেনেধৰণে আপোনালোকে কৰিব। আৰু কি কৰিব, আপোনালোকৰ যিবিলাক পানী দিয়ে যে, পানীবিলাক আপোনালোকে কুহুমীয়া গৰম পানী সিহঁতক খাবলৈ বুলি দিব। আৰু প্ৰথম যদি আপোনালোকৰ সেইবিলাক যদি কিনিবলৈ পইচা নাই, তেতিয়াহ'লে আপোনালোকে কি কৰিব, চেনি পানী অকণমান আপোনালোকে নিমখে সৈতে গুলি পিনে খাবলৈ বুলি দিব। আৰু ধুনীয়াকৈ সিহঁতক এটা ৰাউণ্ডত আপোনালোকে 150 পোৱালি আপোনালোকে বৰ্ডিং কৰিব। তাতকৈ বেছিকৈ আপোনালোকে বৰ্ডিং নকৰিব। তাতকৈ বেছিকৈ বৰ্ডিং কৰিলে কি হয়, অকণমান প্ৰব্লেম হয়, আৰু ঠেকাঠেকি হ'লে সিহঁতৰ মৃত্যু হ'ব পাৰে। আৰু আপোনালোকে ফাৰ্ষ্ট 1 দিনত আপোনালোকে একো নিদিব। ছেকেণ্ড দিনা আপোনালোকে লিগজেন পাউডাৰ যিটো কিনিবলৈ পোৱা হয়, সেইটো এণ্টিবায়'টিক সিহঁতক খাবলৈ বুলি দিব। আৰু সেইটো খাবলৈ দিয়াৰ পিছত আপোনালোকে 3 নম্বৰ দিনা আপোনালোকে ভিমাৰেল খাবলৈ বুলি দি দিব। আৰু ভিমাৰেল খাবলৈ দিলে সিহঁতৰ শক্তিটো আহিব, আৰু শক্তিটো আহি পিনে সিহঁতৰ গ্ৰ'থ হোৱাটো সহায় কৰিব। ভিমাৰেলটো সৰু পোৱালিৰ কাৰণে একদম বেষ্ট মেডিচিন হয়। আপোনালোকে ভিমাৰেলটো একদম ব্যৱহাৰ কৰিবলৈ একেবাৰে নাপাহৰিব। সকলোৱে চিনি পায়, মই আজি স্ক্ৰীণত দেখাই নাই দিয়া। আপোনালোকক মই বৰ্ডিংবিলাকহে দেখাই দিছোঁ। আপোনালোকে কেনেকৈ কৰিব, কি কৰিব, সকলোখিনি দেখাই দিছোঁ। আৰু আপোনালোকে একেবাৰে কৰিবলৈ বুলি নাপাহৰিব। এনেধৰণে আপোনালোকে ৰাখিব। আৰু এনেধৰণে আপোনালোকে ৰাখিলে আপোনালোকৰ পোৱালিবিলাক মৃত্যুৰ মুখত নপৰে। আৰু আপোনালোকে ডেইলি চাফা কৰিব। বাতৰিবিলাক আপোনালোকে পেলাই দিব, আকৌ নতুন বাতৰি পাৰি দিব। যদি আপোনালোকৰ বাতৰিও নাই নহয়, আপোনালোকে কি কৰিব, ধুনীয়াকৈ কাপোৰ এখন পাৰি দিব। ঘৰততো কাপোৰ আছে, কাপোৰ পাৰি দিব, আকৌ কাপোৰখন ধুই দিব, বেলেগ এখন কাপোৰ পাৰি দিব। তেনেধৰণে আপোনালোকে বৰ্ডিংবিলাক কৰিব পাৰিব। আৰু আজি ভিডিঅ'টো ইমানেই। আপোনালোকক মই যিমানখিনি দেখালোঁ, এনেধৰণে আপোনালোকে ৰাখিব লাগিব। আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ কাৰণে সকলোকে বাই বাই।